লখিমপুৰৰ হাৰমতি ছেইণ্ট জেভিয়াৰ্ছ স্কুলত অঘটন শ্ৰেণীকোঠাতেই হঠাৎ ঢলি পৰি মৃত্যু একাদশ শ্ৰেণীৰ এজন ছাত্ৰৰ মেধাৱী ছাত্ৰ জিষ্ণু হাজৰিকাৰ অকাল মৃত্যুত লালুকত শোকৰ ছাঁ বুধবাৰে পুৱাই লখিমপুৰৰ হাৰমতি স্থিত ছেইণ্ট জেভিয়াৰ্ছ স্কুলত সংঘটিত হ'ল এক অঘটন ক্লাছতে হঠাৎ অসুস্থ হৈ ঢলি পৰিল এজন ছাত্ৰ একাদশ শ্ৰেণীৰ ছাত্ৰজনক ততাতৈয়াকৈ লালুক আদৰ্শ চিকিৎসালয়লৈ লৈ অহা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে নিহত ছাত্ৰজন লালুকৰ যুৱ ব্যৱসায়ী সমাজ সংগঠক দীপজ্যোতি হাজৰিকা ওৰফে মুনৰ পুত্ৰ জিষ্ণু হাজৰিকা অতি অমায়িক মেধাৱী জিষ্ণু হাজৰিকাৰ এনে অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে পৰিয়ালৰ লগতে লালুকবাসী ইফালে শিক্ষানুষ্ঠানখনত চিকিৎসাৰ উপযোগী কোনো সামগ্ৰী নথকাৰ অভিযোগ উত্থাপন হৈছে মৃত ছাত্ৰজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে More rights আছে কোনো কোৱাৰ I have right to keep silence please Why you are asking me you don't know the law You don't want anything to speak I don't want to speak I am very upset about the fact I don't want to speak Okay You people may go ল'ৰাজন আহিছিলে ইয়ালে 10:45-47 মান হৈছিলে তেতিয়া ইয়াত আহি পাওঁতে আমাৰ ডক্টৰ পি কে দেউৰী ছাৰে ইমাৰ্জেঞ্চি বিভাগতে চোৱা হ'ল চোৱাৰ পিছত ল'ৰাজনক আমাৰ তেখেতসকলে একোৱে জীৱিত অৱস্থাত পোৱা নাছিলে আৰু বাকী যিখিনি আমি প্ৰাথমিক হিচাপে যেনেকৈ CPR বা তেখেতসকলে যথেষ্ট কষ্ট কৰিলে কিন্তু তথাপি আমি তেওঁক বচাব নোৱাৰিলোঁ আৰু সেইটো কাৰণে বৰ দুখিত আমি চিনাকি আমাৰে নিজৰে ল'ৰা আৰু ছেইণ্ট জেভিয়াৰ্ছ স্কুলত পঢ়ি আছিলে আৰু ৰাতিপুৱা স্কুললৈ ভালকৈ গৈছিলে বুলি কোৱা বৰ্তাকে কোৱা মতে ভালকৈ খাই বৈ গৈছিলে ল'ৰাজন কিন্তু পটককৈ এনেকুৱা হোৱাৰ কাৰণে আমিও দুখিত মৰ্মান্বিত হৈছোঁ আৰু বিশেষকৈ স্কুলৰ এটাই কথা মই অকণমান ক'ব বিচাৰিম যে যিকোনো স্কুলতে এটা ইনফাৰ্মাৰী বুলি এটা হেৰি থাকিব লাগে য'ত নেকি ট্ৰেইন নাৰ্ছ এগৰাকী বা অন কল ডক্টৰ থকাটো উচিত য'ত নেকি আমি প্ৰাথমিক হিচাপে কিছুমান আমি লাইফ ছেভিং মেজাৰ ল'ব পাৰোঁ এনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইকাৰণে সেইটো অতি দৰকাৰী আৰু স্কুলত আছেনে নাছিলে নাজানো কিন্তু তেওঁলোকক সোধা মতে তেনেকুৱা ব্যৱস্থা তেওঁলোকৰ নাই বুলি গম পাইছোঁ আৰু সেইটো থকাটো উচিত আৰু তাৰ কাৰণে বিহিত ব্যৱস্থা আমাৰ ল'ব লাগে যিহেতু তাত শুনা মতে 26 ষ্টুডেণ্টে পঢ়া শুনা কৰে সেইখন স্কুলত আৰু অকল প্ৰাইমেৰী চব স্কুলতে এইটো থকা অতি জৰুৰী বস্তু যিহেতু ছেইণ্ট জেভিয়াৰ্ছ স্কুলৰ পৰা আমাৰ লালুক মডেল হস্পিটেল পাওঁতে কমেও 20 মিনিট সময় দৰকাৰ হৈছিলে আৰু সেইখিনি সময় হয়তো আমি তেওঁক বচাব পাৰোঁ বুলি কোৱা নাই তথাপি মানে হয়তো সেইখিনি সময় আমাৰ কাৰণে গ'ল্ডেন টাইম এটা আছিলে বুলি মই ভাবোঁ এইখিনিয়ে মোৰ মন্তব্য